নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। গাড়ীৰ ভিতৰতে অকণমান ভিডিঅ' আৰম্ভ কৰি লৈছোঁ আৰু আজি ধুনীয়া এটা অনুষ্ঠানলৈকে আহি আছোঁ। ভাওনা সমাৰোহ হয়, আমাৰ একেবাৰে ঘৰৰ ওচৰতে হৈছে, তালৈ আহি আছোঁ, অকণমান ভিডিঅ' কৰিছোঁ। এয়া মোৰ লগত মোৰ বৌহঁত আহিছে, মোৰ এয়া দেহাহঁত, আৰু আজি 3 নম্বৰ দিন হ'ল। আমি কিন্তু আজিহে আহিছোঁ দেই, দেহা আৰু মই। এওঁলোকো আহি আছে, ওচৰতে হ'লেও আহিব পৰা নাই আৰু। এয়া আহি পাই গ'লোহি। এইফালে মাহঁতে আহি আছে আৰু এইফালে আমাৰ পিতাই চাওক হেমন্ত ভূঞা ডাঙৰীয়া তেখেতক এখন চেলেঙে আদৰণি জনাবৰ কাৰণে আমি সন্মানীয় শ্ৰীযুত প্ৰফুল্ল কলিতা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আদৰণি জনাবৰ কাৰণে আমি মূল সমিতিৰ সন্মানীয় উপসভাপতি যাদৱ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ হেমন্ত ভূঞা ডাঙৰীয়া, ভিনিয়েক তপেশ্বৰ বৰা ডাঙৰীয়া, তেখেতক আদৰণি জনাবৰ কাৰণে সিদ্ধেশ্বৰ বৰা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ হেমন্ত ভূঞা ডাঙৰীয়া ককায়েক আমাৰ ৰবীন ভূঞা ডাঙৰীয়াক, তেখেতক আদৰণি জনাবৰ কাৰণে আমাৰ মূল সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত বিপুল হাজৰিকা ডাঙৰীয়াক আমি অপৰাধ সেই অপৰাধ মৰিখন কৰিব নিশ্চিত ৰূপে নিজ পুনৰলীলাকে মোৰ বুলি ঘৃণা কৰিব সমস্ত ভাওনা আৰম্ভ হ'ব এতিয়া। কৃষ্ণ ইমান মানুহ হৈছে, মানে ক'তো ৰ'বলৈ জেগা নাই, গোটেই চেয়াৰ ফুল, পেণ্ডেল ফুল। মই ভিডিঅ' কৰি দেখুৱাব পৰা নাই, বহি আছোঁ, বহা পাতো উঠি লৰচৰ হ'বই নোৱাৰি আৰু ইমান মানুহ, বহুত মানুহ, ওলাই যাবও নোৱাৰি বাহিৰলৈ, বহুত মানুহ হৈছে আৰু। আৰু বৰষুণ দিছে, ভাওনাৰ মাজতে এনেকুৱা বৰষুণ দিছে। অকণমান ভিডিঅ' কৰিছোঁ। এয়া বহুত মানুহ হৈছে, ভাওনা কি কয়, বহুত ডাঙৰ বৰষুণ দি দিলে, সেয়া বৰষুণ দিছে। আৰু ভাওনা শেষৰ দৃশ্য অকণমান ভিডিঅ' কৰিলোঁ। শেষৰ দৃশ্যটো আগত ভিডিঅ' কৰিবলৈ মানে কি বহুত পাছত বহি আছোঁ, সেইকাৰণে ভিডিঅ'খিনি বৰ ভাল নহয় দেখি ভিডিঅ' নকৰিলোঁ। একেবাৰে শেষৰ দৃশ্য এয়া। এতিয়া আমি ভাওনাৰ শেষ হৈছে, প্ৰথমখন ভাওনা। আমি এতিয়া অকণমান বাহিৰত চাওঁ, বৰষুণ দিলে অকণমান বোকা চোকাও হ'ব পাৰে, অলপ বাহিৰলৈ উঠি আহিছোঁ, ভিডিঅ'টো কৰি অকণমান আহি আছে। এতিয়া অকণমান বাহিৰলৈ গৈ আৰু যামগৈ আৰু এখন ভাওনা চালোঁ। আৰু আপোনালোকো আহিব ভাওনা চাবলৈ।
ভাওনাও বৰ ধুনীয়া আছিলে কিন্তু দেই। আপোনালোকে আহিছেনে বাৰু? মোকো ভাওনা চাই ভাল পাওঁ আকৌ, খালি আমাৰ দেহাহে মনি পায়। কাৰণ আপোনালোকে ভাওনা দৰ্শন কৰিবলৈ আহিছে, ভাওনা চাবলৈ আহিছে, ভাওনা চাবলৈ আহি আচলতে কাৰো কথা শুনাৰ ধৈৰ্য নাথাকে। আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমবাসীৰ কাৰণে এইটোৱে আটাইতকৈ বিড়ম্বনাৰ কথা। মই আজি আপোনালোকক ক'বলৈ পাই দুখী যে এনেকুৱা অনুষ্ঠানত এই কথাখিনি কৈ যাওঁ, মই য'তেই যাওঁ। আজি দুদিনমানৰ আগত বৰপেটাত এটা অনুষ্ঠানত গৈছিলোঁ, তো তাত মোক যোৱাৰ লগে লগে ক'লে যে ছাৰ ভাওনা প্ৰতিযোগিতা ইয়াতো আছে, কিন্তু ইয়াত আপুনি শিক্ষাৰ লগত এটা কথা কৈ যাব। মই আজি এটা কথা কৈছোঁ যে নাৰায়ণপুৰৰ শিক্ষাৰ ক্ষেত্ৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰে, কিন্তু নাৰায়ণপুৰৰ পৰা আমি এজন IAS উলিয়াব পৰা নাই, এজন IPS উলিয়াব পৰা নাই। আৰু ভাৰতবাসীৰ কাৰণে আটাইতকৈ অসমবাসীৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে অহা 15 বছৰলৈ অসমীয়া মানুহ চিফ ছেক্ৰেটেৰী নহয়, অসমীয়া মানুহ DGP নহয়। আজি আমি নাটক কৰিছোঁ, কিন্তু নাটকৰ পৰা ভাল নাট্যকাৰ, ভাল অভিনেতা আমি সৃষ্টি কৰিব পাৰিছোঁ নাই? আমি গুৰুজনাৰ আদৰ্শ বিশ্ব কল্যাণ আনিব পাৰিছোঁ নাই? আজিলৈকে পৰা নাই। কাৰণ আজিলৈকে আমি এইকাৰণেই পৰা নাই, আমি গুৰুজনাৰ আদৰ্শ আমি প্ৰতিষ্ঠা কৰিবলৈ 5.5 বছৰ লাগিল। দিল্লীত আমি এটা নামঘৰ বনাবৰ কাৰণে দিল্লী, মুম্বাই আৰু বেংগলোৰত নামঘৰ এটা সৃষ্টি কৰিবৰ কাৰণে এই